নমস্কাৰ, আপোনালোকে চাই আছে ডি নিউজ অসম। বিশ্ব ৰক্তদান দিৱস উপলক্ষে নেশ্যনেল মেডিকেল অৰ্গেনাইজেশ্যন অসম আৰু সেৱা ভাৰতীয় পূৰ্বাঞ্চলৰ উদ্যোগত জাগিৰোড মহাবিদ্যালয়ৰ NCC আৰু NSS আৰু মহাবিদ্যালয় স্বাস্থ্য কোষৰ সৌজন্যত জাগিৰোডত ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। জাগিৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ৰক্তদান শিবিৰত 20 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰক্তদান কৰে। অনুষ্ঠানটোত জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগ, NCC ছাত্ৰ ছাত্ৰীসকল, মৰিগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ চিকিৎসকসকল লগতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। চাওঁ আহক আমাৰ ডি নিউজ অসমৰ এটি বিশেষ প্ৰতিবেদন। Can be donate blood. It is after 28 days. It is negative was 28 দিন হৈ গৈছে আমি ব্লাড ডোনেট কৰিব পাৰিম। আৰু you will be surprised to know that 1 unit of blood can save 3 lives. 1 unit of blood, you are donating 1 unit. What? Your 1 unit can save 3 lives. Blood component থাকে। সবত হোল্ডার নালাগে, কিছুমান প্লাজমা লাগে, কিছুমানৰ প্লেটলেটস লাগে। ঠিক তেনেকুৱা 1 unit of blood can save 3 lives. অন্য বছৰৰ দৰে জাগিৰোড মহাবিদ্যালয়ে এই বছৰ 2022 চনত 14 জুন তাৰিখটো ৱৰ্ল্ড ব্লাড ডোনৰ ডে আমি ইয়াতে নেশ্যনেল মেডিকেল এছ'চিয়েশ্যন আৰু সেৱা ভাৰতী অৰ্গেনাইজেশ্যনৰ লগত আমি জইণ্টলি কলাবৰেট কৰিছোঁ। আমাৰ জাগিৰোড মহাবিদ্যালয় IQAC, হেল্থ চেল, NSS আৰু NCC আমি সহযোগত যুটীয়াভাৱে এই বছৰ ব্লাড ডোনৰ ডে আমি পালন কৰিছোঁ। ইয়াতে আমাৰ লগত সহযোগ কৰিছে গুৱাহাটী মেডিকেল কলেজৰ পৰা আচলতে ডাক্তৰ ৰক্তিম প্ৰতিম তামুলীয়ে আমাক প্ৰথমতে আমাৰ যোগাযোগ কৰিছিলে আৰু তাৰ হৈ তেখেতৰ নেশ্যনেল মেডিকেল অৰ্গেনাইজেশ্যনৰ হৈ পেলাই ডাক্তৰ ৰতীন্দ্ৰ দাস আমাৰ মাজত আহিছে। সেৱা ভাৰতীৰ হৈ পেলাই নিৰঞ্জন বিশ্বাস ডাঙৰীয়া আমাৰ মাজত আছে। IQAC কৰ্ণিত আমাৰ ৰাজগুৰু ছাৰৰ লগত আছে। সকলোৰে সহযোগত আছে ছাত্ৰ ছাত্ৰীসকলে আৰু আমাৰ মহাবিদ্যালয়ৰ শিক্ষক সমন্বিত কৰ্মচাৰীসকলে ব্লাড ডোনেশ্যন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। মই এটা আহ্বান জনাব খুজিছোঁ যে ব্লাড ৰক্তদান মহান দান যিটো কোৱা হয়, সেই মহান দানৰ লগত আমি প্ৰত্যেকে জড়িত হ'ব লাগে আৰু নিসংকোচে অন্ততঃ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত হিমোগ্ল'বিনৰ লেভেল চাই পেলাই যিসকলে ব্লাড ডোনেট কৰিব পাৰে তেওঁলোকে যাতে ব্লাড ডোনেশ্যন কৰে মুক্তভাৱে। আৰু এটা ইউনিট ব্লাডে আমাক ইতিমধ্যে ডক্টৰসকলে কৈছে যে এটা ইউনিট ব্লাডে 3জনৰ জীৱন ৰক্ষা কৰিব পাৰে। গতিকে আমি 3জনৰ জীৱন ৰক্ষাৰ মহান আমি কৰ্তব্য পালন কৰিব পাৰোঁ। তাৰ সেই ব্ৰতেৰে আমি আগবাঢ়িছোঁ আৰু জাগিৰোড মহাবিদ্যালয়ৰ পৰা প্ৰত্যেক বছৰৰ দৰে এই বছৰ আমি ইয়াতে আমাৰ মহাবিদ্যালয়ত পালন কৰিছোঁ। আমি আগতে লায়ন্স ক্লাবৰ লগত কৰিছোঁ, বিবৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ লগত কৰিছোঁ, গুৱাহাটী মেডিকেল কলেজৰ লগত কৰিছোঁ। গতিকে এই বছৰ আমি নেশ্যনেল মেডিকেল অৰ্গেনাইজেশ্যন আৰু সেৱা ভাৰতীৰ লগত আমি ইয়াতে সম্পন্ন কৰিছোঁ।